কুমৰুক সুদুম ৱেলকাম বেক টু মাই ইউটিউব চেনেল জ্ঞানীজ ব্লগ। অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে, মোৰো ভালে। আৰু যেনেদৰে গৰম পৰিছে নহয় নক'ব আৰু। আজি আপোনালোকলৈ আনিছোঁ মই ৰৌ মাছৰ লগতে নলটেঙা চব্জি বনাব লৈছোঁ। বেছি পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। এয়া ৰৌ মাছ নিমখ এড কৰিছোঁ আৰু হালধি এড কৰিছোঁ। অকণমান মেৰিনেট কৰি লওঁ। এয়া তেল গৰম হৈয়ে গৈছে। তেলটো বেছিয়ে গৰম হৈ গ'ল। আৰু মাছ ভাজোঁতে আপোনালোকে একদম মন কৰিব, কেতিয়াবা মাছকেইটা ফুটি যায় ন। অকণমান যেতিয়া মেৰিনেট কৰে, তেতিয়া নিমখ আৰু হালধি লগাই যেতিয়া মেৰিনেট কৰে তেতিয়া তেলো লগাব লাগে। কিন্তু মই তেল নলগালোঁ। আপোনালোকে কিন্তু নলগাবলৈ নাপাহৰিব। অকণমান ঢাকি থৈ দিওঁ। বেছি সিজিবও নিদিওঁ, নৰ্মেলকৈ ওপৰে ওপৰে অকণমান ভাজি লওঁ। অকণমান ৰঙা ৰঙা হৈ পৰিছেই, অকণমান ওলাই দিওঁ এতিয়া। তেল যিমান অকণমানি পৰিমাণ আছিলে তাতে মই পিঁয়াজ এড কৰিছোঁ, নহৰু, সোৱাদৰ অনুসৰি নিমখ অকণ এড কৰিছোঁ, এয়া হালধি। যেনে গৰম পৰিছে নহয়, তেল একদম কম পৰিমাণে খোৱাই ভাল, হয়নে বাৰু? আপোনালোকে ট্ৰাই কৰিব তেলটো যে কমকৈ খাবলৈ। এয়া নলটেঙা লগাবলৈ হৈয়ে গ'ল। নলটেঙা লগোৱাৰ পিছত এনেকৈ অকণমান লৰাই থাকিব। লগতে দিলোঁ বিলাহী। বিলাহী অপশ্যনেল হয়, আপোনালোকে লগাব বিচৰা নাই নলগালেও হ'ব। অকণমান ঢাকি থৈ দিওঁ এতিয়া। এয়া হৈয়ে গৈছে। অকণমান এনেদৰে লৰাই এতিয়া ভোট জলকীয়া লগাই দিছোঁ। পানী এড কৰিছোঁ। চব্জিৰ পৰিণামত পানীটো এড কৰি দিলেই হ'ল। অকণমান উতলিব দি লওঁ, অকণমান ঢাকি থৈ দিওঁ। এয়া চব্জি উতলিছে আৰু এয়া যোনকেইটা মাছ ভাজি থৈছিলোঁ এই মাছকেইটা এতিয়া এড কৰি দিওঁগৈ। মই যেনেদৰে বনাইছোঁ আপোনালোকে বনাই ট্ৰাই কৰি চাবচোন, আৰু কেনে পালে ইনবক্সত জনাবলৈ নাপাহৰিব। এই নিমখ অকণমান কম পৰি গৈছিলে, নিমখ অকণ লগাই দিলোঁগৈ মই। অকণমান আৰু উতলিব দি লওঁ। হৈ গৈছে, এয়া থালি ৰেডি। আপোনালোকে মোৰ ভিডিঅ' ভাল পাইছে যদি প্লিজ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ওচৰতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। মই অকণমান টেষ্ট কৰি চাওঁ দেই। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছে। থেংক ইউ।